নমস্কাৰ, আকৌ এটা নতুন কাহিনীলৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। কাহিনীটো এনেকুৱা ধৰণৰ, এজনী ছোৱালী আছিলে, মেট্ৰিক পৰীক্ষাৰ প্ৰিপেৰেশ্যন কৰি আছিলে আৰু তেওঁৰ মাক আছিলে, তেওঁ স্কুলৰ টিচাৰ আছিলে আৰু দেউতাক নাছিলে, দেউতাক ঢুকালে আৰু দেউতাকে তেওঁলোকৰ কাৰণে অজস্ৰ সা সম্পত্তি কৰি থৈ গৈছিলে। সেইটোকে ওচৰ চুবুৰীয়া অকণমান চকুৰ কোট হৈ পৰিছিলে। তথাপিও তেওঁলোকে সমাজৰ লগত মিলি চলি আছিলে। এদিন তেওঁলোকৰ ঘৰৰ কাষৰ ল'ৰা এজনে তেওঁক প্ৰেমৰ প্ৰস্তাৱ দিলে। প্ৰস্তাৱ মতে তেওঁক মাকক কথাটো ক'লে। মাকে ল'ৰাটোৰ ঘৰত গৈ ল'ৰাটোক বুজালে আৰু সেইখিনিতে সেই সম্বন্ধ শেষ হ'ল, কথাবিলাক শেষ হ'ল। ল'ৰা ঘৰৰ লগত ইহঁতৰ সম্বন্ধটো বহুতেই ভাল আছিলে কাৰণে অহা যোৱা তেওঁলোকৰ চলি থাকিলে। আৰু কেইদিনমানৰ পিছত এই ল'ৰাজনৰ ঘৰলৈ এজন ল'ৰা আহিলে। তেওঁ বন্ধু বুলি কৈছিলে। তেনেকৈ থাকিলে আৰু এওঁলোকৰ ঘৰলৈ অহা যোৱাটো চলি থাকিলে। সৰু সৰু কাম কৰি দিয়ে, উৎজাচিয়ে তেওঁলোক দুটাই তেওঁলোকৰ কাম কৰি দিয়ে। আৰু এদিন সেই ছোৱালীজনীক সেই নতুনকৈ অহা ল'ৰাজনে প্ৰেমৰ প্ৰস্তাৱ দিলে। তেতিয়া ছোৱালীজনীয়েও সেইটো একচেপ্ট কৰিলে, কাৰণ বহুত তাই ভাল পাইছিলে আৰু তেওঁলোকক বহুত কিবাকিবি নিজে সহায় কৰি দিছিলে কাৰণে তেওঁলোকে বিশ্বাস কৰিছিলে, মাকেও বিশ্বাস কৰিছিলে ল'ৰাটোক। এনেতে এদিন সেই আগৰ যোনজন ল'ৰাই তেওঁ ক'লে যে তই যোনজন ল'ৰা ভাল পাওঁ তেওঁ কিন্তু বিয়া পতা, তেওঁৰ পত্নী আছে। তেতিয়া সেইটো শুনি তাই আচৰিত খালে আৰু ল'ৰাজনক ক'লে যে আপুনি এনেকৈ বিয়া পতা নেকি? তেতিয়া ল'ৰাজনে ক'লে যে হয়, মই বিয়া পতা, মোৰ পত্নী আছে, মই পত্নীৰ ওচৰলৈ তোমাক লৈ যাম, তেওঁৰ কিন্তু একো অসুবিধা নাই, তোমাক একচেপ্ট কৰিব। সেইমতে ছোৱালীজনী এদিন ল'ৰাটোৰ ঘৰলৈ গ'ল। ল'ৰাটোৰ ঘৰতো পত্নীয়ে তাইক ভালেই ব্যৱহাৰ কৰিলে আৰু কথাৰ মাজতে ছোৱালীজনীয়ে পিন্ধি থকা ডাঙৰ সোণৰ চেইনডাল খুজি ল'লে। এনেকুৱা অজস্ৰ টকা পইচা চব ছোৱালীজনীৰ পৰা লাহে লাহে তেওঁলোকে ছোৱালীজনীৰ পৰাই চলিবলৈ ল'লে। তাৰপিছত যেতিয়া লাহে লাহে ছোৱালীজনীয়ে ল'ৰাটোৱে বিয়া পাতিম বুলি ক'লে, বিয়া নপতা দেখি এই আগৰ ল'ৰাজনে তাইক আকৌ মানসিক টৰ্চাৰ কৰিবলৈ ল'লে যে সি তোক কেতিয়াও বিয়া নেপাতে, তই এনেকৈ থাকিব লাগিব বুলি নানা তাইক কিবাকিবি কৈছে, মন্তব্য দিছে। আৰু তাই সৰু ছোৱালী, গতিকে চিন্তা কৰা শক্তিটো কম। তাই সম্ভৱ তেতিয়াও মাকক ক'ব লাগিছিলে, কথাখিনি নক'লে। নকৈ তাই এদিন এটা ডাঙৰ ঘটনা কৰি পেলালে। তাই ৰুমৰ ভিতৰত কেৰাচিন তেল অনা আছিলে, সেই কেৰাচিন তেলখিনি নিজৰ গাত ঢালি পিনে তাই হুক মাৰি সোমাই ল'লে। ওচৰ চুবুৰীয়াই তাইক দৰ্জাত বহুত ঢকি আছে, ওলাই নাহে। তাইৰ ভিতৰৰ পৰা গোটেই কাহিনীবিলাক অলপ অলপকৈ কৈছে। তেতিয়া চবেই শুনিছে আৰু যেতিয়ালৈ দৰ্জা ভাঙি ওলাই তাই আহিছে, মেকুৰীৰ নিচিনাকৈ একদম আহিছে, আহি পিনে পানীৰ ওচৰলৈ গৈছে আৰু ভগৱানক ডাঙৰ ডাঙৰকৈ চিঞৰি মাতিছে। সেইখিনি কৰাৰ পিছত দুদিনৰ পিছত তাই পৃথিৱীৰ পৰা বিদায় ল'লে। আমি এইবিলাক ঘটনাই আমাক বহুতেই কষ্ট দিয়ে। স্পৰ্শকাতৰ ঘটনা এটা আপোনালোকৰ ওচৰত উত্থাপন কৰিছোঁ। এই কাহিনীটোত ল'ৰাজনৰ কিমান দুখ, ছোৱালীজনীৰ কিমান দুখ, বা ছোৱালীজনী কি কৰিব লাগিছিল, এইখিনি যাতে অকণমান মতামত দি মোক উৎসাহিত কৰে। আজিলৈ নমস্কাৰ, ধন্যবাদ।